নমস্কাৰ, মই দীপাংকৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আজি দুপৰীয়াৰ সাজটো কেনেদৰে খাইছোঁ মই জনাইছোঁ। এয়া চাওক, ভাত, জহা চাউলৰ ভাত আৰু সৰু সৰু কণ কণ ভোট জলকীয়া দুটা লৈছোঁ। এয়া আচলতে মানে ভোট জলকীয়াজোপা আপোনাৰ বহুত বছৰ হ'ল, 2-3 বছৰ যদি ওপৰ হৈ যায় তেতিয়াহ'লে মানে এয়া বুঢ়া হ'লে মানে বস্তুটো সৰু হৈ আহে। গম পালে নহয়, একে আৰু মানুহৰ নিচিনাই। আৰু এয়া চালাড অকণমান লৈছোঁ, চানা আৰু বিলাহী আৰু এই পিঁয়াজ কাটি লৈছোঁ সিমানে, ধনিয়া চনিয়া অলপ। আৰু এয়া পিঁয়াজ, মই মানে পিঁয়াজটো খাওঁ। আৰু এইটো খুব বেছি ভাল বস্তু। এফালে মাংস আছে, কিন্তু মাংসতকৈ বেছি এইটো মানে ভাল বুলি ক'ম মই। এয়া গম পাইছেনে? এয়া কি হয় বাৰু কওকচোন? এয়া ভাপত দিয়া লাই থুৰি, আদা নহৰু পেষ্টৰ লগত। এয়া মোৰ মানে সাংঘাতিক প্ৰিয়, খুব বেছি ভাল লাগে। এয়া ধুনীয়াকৈ এনেদৰে সজাই লৈছোঁ। ইয়াতে আছে এয়া এইখিনি মাংস, খাচী মাংস। যিহেতু আজি ঠাণ্ডাই কৰি আছে এইকেইদিন, অকল আজি বুলিয়ে নহয় বাৰু, এইকেইদিন ঠাণ্ডা কৰি আছে। এয়া খাচী মাংস আৰু এয়া নেমু 2 পিচ লৈছোঁ। যিহেতু খাচী মাংস অলপ বেছি অইলি হয়, মানে তেলটো বেছি থাকে, চ' সেয়াই আৰু এয়া বগৰীৰ মিঠা আচাৰ মই বনাইছিলোঁ গুড়ৰ লগত, আৰু খাবলৈ খুব বেছি সোৱাদ হৈছে। তো সেয়া মই ৰাতিপুৱা দুপৰীয়া ৰাতি পূৰা খাওঁ আৰু এয়া নিমখ, ক'লা নিমখ। তো সেয়াই আৰু এতিয়া মই তেতিয়াহ'লে ভাতটো খাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু আপোনালোকে দুপৰীয়াৰ আহাৰ খালেনে? জহা চাউলৰ ভাত, ৱাও, গোন্ধটো মানে পাগল হৈ গৈছে দেই। মজা গোন্ধটো। একদম টিপ টপ, মানে মজা। মেকুৰী বাই ৰখি আছে, মেকুৰী মাহী। এইটো ভোট জলকীয়া, মেকুৰী কুকুৰ মুঠতে সমানে কান্দিছে। আমাৰ তেওঁ চিকু যে বহুত বেছি হাৰামি মানে। আজি মাংস আছেতো, ভাতটো অলপ দবাব লাগিব। আকৌ ভাত লোৱাটো নেদেখাওঁ আপোনালোকক দেই।
বগৰী মিঠা আছে মুঠতে চব মজা বন্ধুসকল মই ভিডিঅ'টোৰ যে অৰিজিনেল মাতটো একেবাৰে মিউটে কৰি দিলোঁ কিয়নো এই মেকুৰী মাহী আৰু চিকুৰ যিটো নেকি উৎপাত মই মানে নিজেই নোৱাৰোঁ একদম কাণ ঠিলা মাৰি গৈছে তো এই মেকুৰী মাহীকটো ভিতৰতে খাবলৈ দিয়ে আছোঁ আপোনালোকে নিশ্চয় দেখিছে কিন্তু সেইফালে চিকুৱে যিটো ৰাও 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 মাত দি আছে নহয় নকৈছোঁ আৰু আপোনালোকে ভাবিছে চাগে ন নিজে দবাই আছে নাই 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 ইহঁতে যে মোতকৈ খুব বেছি আপোন মই নিজতকৈ সিহঁতক বেছিয়ে ভাল পাওঁ তো সেইটো কাৰণে ময়ো খাই ল'লোঁ আৰু আপোনালোকেও খাই লওক দেই আজিলৈ আহিছোঁ বাই